পাতিছে তোৰ কি হ'ল তই কোৱা নাই যেন ছাৰ মোৰ কালি পায়খানা আছিলে মই উঠিবই পৰা নাই সোমাব বাৰু এতিয়া সোমাব ইয়াৰ পৰা যাওঁতে কালি মোৰ পেনেচেনে গুচি গ'ল ৰাতিপুৱা হাগি হাগি আহিবই পৰা নাছিলোঁ মায়ে জোৰ জবস্তি কৰি পঠালে হাগনি নোহোৱা ফিল্টাৰ খাইছোঁ বাৰু बहुत तेज हो रहा है হ'ব দে সোমাব এতিয়া উজ্জ্বল মই কালি হোমৱৰ্ক দিছিলোঁ কৰিলি নাই ছাৰ পাহৰি থাকিলোঁ खत्म কি বুলি ভাবিছে নি কৈ আনিছোঁ তই জানো কচোন ইয়াৰ পৰা বেলিটো বেছি দূৰ নে দিল্লীখন দূৰ ছাৰ দিল্লীখন দিল্লীখন কেনেকৈ কচোন বাৰু তই ছাৰ আপুনি একোৱে নাজানে দিল্লীখন নেদেখে বেলিটো দেখোন দেখিয়ে থাকে ছাৰ বাই ইমান কষ্টত কৰি হিচাপে ৰাইটটো মোক দিয়ক ঘৰত বাই কৈ দিলে ছাৰ তোকে কৰিব দিছিলোঁ বাক কৰিব দিলে নহয় বাৰু চাওঁ দে বাৰু তই কচোন এখন শাকত যদি 50টা মাছ থাকে তাই 5টা ধুই আনি খালোঁ আৰু 5টা পানী দিবি মৰি থাকিলে কেনে থাকিব 45টা কি 45টা কেনেকৈ ছাৰ আপুনি একোৱে নাজানে কেনেকৈ যে শিক্ষক হ'ব পালে বুজাই দেচোন ছাৰ আপুনি পানীত ডুবি মাছ মৰা দেখিছে জানো ছাৰ পানীত ডুবি মাছ কেতিয়াও নমৰে ছাৰ আপোনাৰ মই হাতৰ এটা সুধিছোঁ কি সাঁথৰ কচোন বাৰু আপুনি কিন্তু বেয়া পালে নাই তাকে উত্তৰটো টৰ্চ লাইট ইমান কম কিনা একোৱে নাজানে নে মাষ্টৰ দৌৰিছে তহঁতৰ লগত নোৱাৰি আৰু এতিয়া তই কচোন এটা বস্তু আছে ভৰালে থিয় হৈ থাকে নভৰালে পৰি থাকে गजब बेइज्जती है একেবাৰে উজু বস্তাটো ইমান উজু পইচা হাতত নখত থাকে ছাৰ মোৰ পইচা আছে আপুনি তাত মাত মাতিবলৈ কোনো অধিকাৰ নাই আপুনি এজন মাষ্টৰহে তাকো গাধা কি কৰি তই এজন মুখৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানে अरे यार गुस्सा कर रहा है क्या मुझ पे कॉल बेबी कॉल কি হিন্দীত কথা মোক ছোৱালী বুলি ভাবিলি আৰু তই হিন্দীত মোৰ লগত থাকিম কৈছ জানো কাৰণে কৈছোঁ নজনা হ'লে ক'লোহেঁতেন নি কাইলৈ চাবা টিউশ্যনৰ ফিজটো লৈ আহিবি